আই মই ওলালো মৰমৰ ঘৰখন এৰি বুকুতে বিৰহৰ গনি মৰমত মাতিছো তোমাক জানে মনে মোৰ বুকুৰে ভোগালী বিহুৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজি আমাৰ অনুষ্ঠান মুকলি কৰিব বিচাৰিছো। আজি আমাৰ চিনাকি পৰ্বত আমাৰ এগৰাকী বিশিষ্ট আৰু উদীয়মান শিল্পী কণ্ঠশিল্পী আমাৰ মাজত উপস্থিত আছে। তেখেতক আমি আপোনালোকৰ সন্মুখত চিনাকি কৰি দিবলৈ ওলাইছো। তেখেত হৈছে প্ৰাঞ্জল পৰাণ ডাঙৰীয়া। নমস্কাৰ। আৰু এইখিনিতে আমাৰ পজাঘৰৰ অন্যতম সদস্য মিণ্টু শৰ্মাই এখন ফুলাম গামোচাৰে পজাঘৰৰ ফালৰ পৰা আদৰণি জনাব। নমস্কাৰ, আমাৰ চেনেললৈ এতিয়া পুনৰবাৰ স্বাগতম জনাইছো। আপোনাক পাই আমি খুবেই সুখী হৈছো এইটো কাৰণতে যে আমাৰ ঘৰৰ ওচৰতে আৰু আপুনি এগৰাকী উদীয়মান শিল্পী, সেইটো কাৰণে। এতিয়া আপুনি এলবামত নিশ্চয় কাম কৰিছে? হয়। তাৰপিছতে নতুন আৰু কিবা প্লেন প্ৰগ্ৰেম আছে নেকি? কেইটামান এলবামত এতিয়ালৈ কাম কৰিলে আপুনি? মই বহুতখিনি কাম কৰিছো এতিয়ালৈকে। আচলতে মই বস্তুবিলাক ৰাইজক মানে এনেকুৱা টাইপ হৈছে, বহুতে চিনিও নাপায় বাৰু। মই চিৰিয়েল কৰিছো, চিৰিয়েলতো গানৰ কাম কৰিছো। তাৰপিছত এতিয়া নতুনকে আমাৰ বাবলু শিৱব্ৰত শৰ্মাৰ নিজস্ব পৰিকল্পনাৰে গহনা ভৰ্তিৰ কাম চলি আছে। ইয়াৰ আগতে কেইদিনমান আগতে এটা ৰিলিজ কৰিলো, বাবুদাৰ নিজৰ পৰিকল্পনা গান এটি। এতিয়া আকৌ নতুন কাম চলি আছে, সেইখিনি কৰা। জুবিনদাৰ লগতো কাম কৰিছে নেকি? জুবিনদাৰ লগত বহুতখিনি কাম কৰিছো মই, বহুতখিনি কাম কৰিছো তেওঁৰ লগতে। ভাল লাগিছে জুবিনদাৰ লগত কাম কৰা বুলি কওঁতে। যিহেতু আপুনি মানে এতিয়া হেৰি সংগীতৰ লগত বিশেষকৈ সংগীতেই কৰে, অভিনয়টো নকৰে নহয় জানো? অভিনয় কৰোঁ। মই নিজস্ব যিবিলাক গান থাকে মই নিজে সেইবিলাকত মই চেষ্টা কৰোঁ। আচলতে মই ইমান ডাঙৰ হোৱাও নাই বাৰু। নহয়, সেইটো গম পাইছো। মই চেষ্টা কৰি আছো। এইটো বাবলু শিৱব্ৰত শৰ্মা মোৰ এজন ভাল দাদা। তেওঁ গোটেইখিনি চাই দিয়ে মোক, নিজৰ ভাইটিৰ নিচিনাকে বহুতখিনি হেল্প কৰিছে তেওঁ। আৰু জুবিন দায়েও মঞ্চত মোক গান চান গোৱাই নিজৰ ভাইটিৰ নিচিনাকে মৰম কৰে। বহুত বছৰ হ'ল তাতে থকা চিকমিক ষ্টুডিঅ'। তাৰপিছতে এতিয়া নতুন কাম কৰি আছো। আগতো মাজতে কাম কৰিছিল, এতিয়া আকৌ নতুনকে কাম কৰি। আমিতো গম পোৱা মতে অসমৰ বিভিন্ন জেগাত আৰু অসমৰ বাহিৰতোতো এনেকুৱা মঞ্চ বা কোনো অনুষ্ঠানতো কাম কৰিছে আপুনি? হয় হয়, মই মাজতে দেল্লীত প্ৰগ্ৰেম আছিলে। এইটো আৰু দেল্লীৰ কোন অনুষ্ঠানত? এইটো আমাৰ আছিলে অসম উন্নয়ন পৰিষদ, মৌচুমজিৰ। অসম চৰকাৰৰ খৰচত বা নহয়, আমাৰ সংগঠনত তেওঁ আমন্ত্ৰণ জনাইছিলে দেল্লীত। গৈ উঠি প্ৰগ্ৰেম চগ্ৰেম কৰিলো আৰু ভালে পাইছে গোটেইখিনি মানুহে। আপুনি সংগীত কেতিয়াৰ পৰা, এই যাত্ৰাটো কেতিয়াৰ পৰা আৰম্ভ কৰিছে? যাত্ৰাটো সৰুৰ পৰা। মোৰ মা আছিলে, এতিয়াও আছে বাৰু মা। মায়ে মানে সৰুতে মই এখন স্কুল মাৰ পৰা মায়ে গোটেইখিনি লৈ যায়। তাৰপিছতে স্কুলত নাম লগাই দিছিলে। মই নোৱাৰিলো তেতিয়া, মানে মোৰ ঘৰত হাৰমনিয়াম নাছিলে আৰু আমাৰ ইমান পইচা পাতিও নাছিলে তেতিয়া। তাৰপিছতে পইচা পাতি নাই আৰু মায়েও লৈ যায়, খোজকাঢ়ি যাওঁ, দাদাই লৈ যায় কেতিয়াবা। তাৰপিছত লৈ যায়, সেনেকে শিকিলো 1 বছৰ। মই কিন্তু এক্সামটো দিব নোৱাৰিলো, এটা হাৰমনিয়ামৰ কাম, সেইটো এক্সামটো দিব নোৱাৰিলো। তাৰপিছত আৰু মোৰ বন্ধ হৈ গ'ল। আৰ্থিক অৱস্থা বহুত শোচনীয় আছিল আমাৰ। দেউতাই কণী বেপাৰ কৰে, এই কিবা কিবি বজাৰত বিক্ৰী কৰে। তাৰপিছতে মই গুৱাহাটী গুচি গ'লো। গুচি গৈ উঠি মনত আগৰ পৰা আছিলতো, সেইটো হেঁপাহ আছিলে গান গোৱাৰ। তাৰপিছত গৈ উঠি তাতে মই
প্ৰথম গান আছিলে মোৰ মইনা কাম কৰিলো তাৰপিছত আৰু গোটেইখিনি মানুহৰ লগত মানে এইটো কোনটো এলবাম আছে প্ৰথম এলবামটোৰ নাম কি আছে মইনা আছিলে মইনা এইটো এলবাম মানে হয় এইটো কাৰ লগত আছে এইটো মই কৰিছিলো আৰু অংকিতা ডেকা বুলি এজনী আছিলে তেওঁ ভাল গান ভিডিঅ' এলবাম আছিলে হয় ভিডিঅ' আছিলে মই নিজে এক্টিং কৰিছো তাতে প্ৰথমবাৰ ট্ৰাই কৰি চাইছো চেষ্টা কৰিছো প্ৰডাকশ্যন কাৰ আছিলে এইটো মোৰ নিজৰ প্ৰডাকশ্যন আছিলে মই নিজে কৰিছিলো এইটো ঠিক আছে বহুত ভাল লাগিছে এতিয়া প্ৰথম হয় আমি আপোনাৰ পৰা গান শুনিম ঠিক আছে প্ৰথম মইনাটো মানে মোৰ জীৱনৰ প্ৰথম ঠিক আছে হো মইনা ঐ বহাগাহি পালেহি কুলিয়ে বিনালেহি কঁকালো ভাগি নাচিব ৰে শুয়ে দিন দুদিন কৰিও মইনা বছৰ বাগৰি গ'ল পাতিম বুলিও মইনা বিয়াখন পতা নহ'ল খুবেই ভাল লাগিল এইখিনিতে আমি জুবিনদাৰ লগত যেহেতু কাম কৰিছে আপুনি গতিকে আপোনাৰ পৰা জুবিনদাৰ লগত গোৱা গানৰ কলি এটা শুনিব বিচাৰিম মাজতে এইটো কৰিছিলো বাবলু শিৱব্ৰত শৰ্মাই মিউজিক কৰিছিলে সপোন বুলি এলবাম এটা আছিলে সপোন মই নিজে সেইটো ভিডিঅ' এলবাম নেকি এইটো এতিয়ালৈকে ভিডিঅ' কৰা নাই বাৰু আচ্ছা আচ্ছা সপোন বুলি মোৰ নিজৰ কথাবোৰ আছিলে মই অকণমান গাই দিছো বাৰু এইটো বাৰে বাৰে ভালে সপোন হবা জানো তুমি মোৰ আপোন অগা দেৱা বুকুৰ নাচোন সপোনাতো তুমি বিৰহৰ গনি জ্বলাই থৈ আঁতৰি নাযাবা আনৰে হৈ জৰি জৰি সময় চাই বাৰে বাৰে ভাঙে সপোন হবা জানো তুমি মোৰ আপোন সঁচাকে ধুনীয়া সঁচাকে অনন্য কণ্ঠ বহুতৰে ভাল লাগিছে ইয়াৰ এই গানটো ৰিলিজ হোৱা নাই মানে এই গানটো ৰিলিজ হৈছে বহুত মানুহে নাজানাও বাৰু এইটো মিউজিকটো কোনে কৰিছে এইটো মিউজিকটো কৰিছিলে মোৰ মৰমৰ দাদা বাবলু শিৱব্ৰত শৰ্মা তেওঁ কৰিছিলে কথাবোৰ মোৰ আছিলে প্ৰডাকশ্যনটো আছিলে আমাৰ DMD প্ৰডাকশ্যন তেওঁ কৰিছিলে তেওঁলোকে দুটা গান কৰিছে আৰু এটা কৰিছে সুবাসনা দত্তৰ লগত মই গাইছো তাতে সুবাসনা বাৰ লগত একেলগে সুবাসনা বাৰ লগত তাৰে এটা গান গাইছিল আজি গানে শুনিম আজি এইটো গানৰ অনুষ্ঠান তগৰে পেলালে দেনু আকাশতে ৰাম দেনু মিঠা মিঠা মৰমে তিয়ালেহি মোৰ বুকু কপালতে আঁকি দিম জোন তুমিতো হবাই মোৰ সোণ খুবেই ভাল লাগিল আপুনিতো চিৰিয়েলতো কাম কৰিছে বৰ্তমান কোনখন চিৰিয়েলত কাম কৰি আছে এতিয়া বৰ্তমান মই কৰা নাই আগতে ৰেঙনিত কাজল প্ৰিয়া বুলি চিৰিয়েল এখন আছিলে কাজল প্ৰিয়াখন হয় এইটো ডাইৰেক্টৰ কোন আছিলে বা এইটো ডাইৰেক্টৰ আমাৰ এই লগৰে এজন আছিলে তাৰে মিউজিক খিনি গোটেই বাবলুদাই কৰিছে বাবলু শিৱব্ৰত শৰ্মাই আৰু তাতে মই গান তাতে কি টাইটেল সংটো আছিলে টাইটেল সংটো মই কৰা হয় নেকি এইটো বাবলুদাই মিউজিক কৰিছিলে মই নিজে এনে এতিয়া শুনাব পাৰে এই অৱস্থাত শুনাব ওকে আই মই ওলালো মৰমৰ ঘৰখনেৰি বুকুতে বিৰহৰ গনি পিতাই মই ওলালো মৰমৰ ঘৰখনেৰি বুকুতে আছিলো মলি খুবেই ভাল লাগিছে
আজি সংগীতৰ মাজত থাকি আজি বিহু এতিয়া চলি আছে, বিহু চলি আছে, খুবেই ভাল লাগিছে। এতিয়া আপোনাৰ ভৱিষ্যত পৰিকল্পনাটো কেনেকুৱা? ভৱিষ্যত পৰিকল্পনা বুলি ক'লে বহুত ডাঙৰে পৰিকল্পনা, চাওঁ আৰু চেষ্টা কৰি আছো। গোটেই মানুহখিনিয়ে চাপোৰ্ট কৰিলে ভাল লাগিব। মানুহ নহলেতো শিল্পী নাথাকে, গোটেইখিনিয়ে চাপোৰ্ট কৰিলে। এতিয়া ভৱিষ্যত পৰিকল্পনা নতুন গীত এতিয়া আহি আছে। শিৱব্ৰত শৰ্মা নিজস্ব পৰিকল্পনা, গহনা ভণ্ট্ৰী, বৰ ধুনীয়া গান এটা বাবলু দাই বহাগত নহয়, এই 10 দিন 15 দিনৰ ভিতৰত ওলাব। এইটো বস্তুটো এটা মানে কি বাবলু দাই নিজে উপহাৰ দিছে, এটি বৰ ধুনীয়া উপহাৰ। এই চিকমিক ষ্টুডিঅ'ত বহুত দিন থাকিলো মই, 7 বছৰ মান হ'ল। বাবলু দা, জুবিন দা, আমাৰ হিৰেন আছে, গোটেইখিনি আমি একেলগে আছো। এতিয়া বাবলু দাই নিজস্ব কথাবোৰ একেলগে কৰা বাৰু, বাবলু দাই নিজে হঠাৎ মানে 5 মিনিটৰ ভিতৰত সুৰ এটি বাবলু দাই নিজেও লিখিছে, লিখি মোক এটা মৰমৰ উপহাৰ এটি দিছে। এই গীতটি ওলাব এই 10-15 দিনৰ ভিতৰত। ঠিক আছে। বিহু গীত গোৱা নাই নেকি বাৰু? বিহু গীত কৰিছো মই, গহনা আছে মোৰ, গহনা এইবাৰ ভণ্ট্ৰী, গহনা খেৰি ভঙা বজাই ইয়াতে শ্বুটিং কৰিছো মই গাঁৱত। হয় নেকি? তাৰে গান এটা শুনো। এইটো গহনাৰ আমাৰ নৱনীতা শৰ্মা আছিলে মোৰ লগত, নৱনীতা শৰ্মাই গাইছে। তেওঁ মোৰ পৰা পাৰিশ্ৰমিক একো লোৱা নাই, নিজৰ ভাইটিৰ নিচিনা ভাবে বা দুটা বন্ধুৰ নিচিনা। আৰু গহনা প্ৰথম কৰিছো, অমৃতা গগৈ আছিলে, ভিডিঅ' কৰিছিলো গানটো আমাৰ ইয়াতে ওচৰতে, মই অকমান গাই দিছো গানটো। হৈ খেৰিৰ ভঙা পজাও মোৰে বহনা, কেনেকৈ বিন্ধাম তো সোণ ৰূপৰ গহনা, ঢলপুৱাতে শুৱা পাতিয়ে ৰিম বহনা, কেঁকুৰা নাঙলৈ মই এই সংসালোৱা, দুয়ো মিলি ৰুম মৰমৰে কঠীয়া। ইউটিউবত পাব, প্ৰাঞ্জল পুৰাণত, সকলোৱে চাব। ধন্যবাদ। আমি প্ৰাঞ্জলৰ ঘৰত আচলতে আহিছিলো আটায়ে বিহু খাবলৈ, আৰু আমাৰ যিটো অনুষ্ঠান এই চিনাকি পৰ্ব, তাৰে অতিথি হ'ল আজি আমাৰ প্ৰজাঘৰ চেনেলৰ। আমাৰ প্ৰজাঘৰ চেনেলৰ কেইবাজনো সদস্য আমাৰ লগত আহিছে প্ৰাঞ্জলৰ ঘৰত বিহু খাবলৈ। সেইকেইজন হৈছে সুমন শৰ্মা, মিণ্টু শৰ্মা, হৰে কৃষ্ণ শৰ্মা দাদা আৰু লাচিত বৰদলৈ। আচ্ছা, প্ৰাঞ্জল বৰাণ ডাঙৰীয়া, আপুনি অসমৰ ৰাইজক কিবা ক'ব নেকি? মই অসমবাসী ৰাইজক এটা কথা ক'ব বিচাৰিছো, আমাৰ বৰ ধুনীয়া এটি চেনেল প্ৰজাঘৰ, বৰ ধুনীয়া কাম কৰি আছে। আৰু হঠাতে দাদাসকলে আহিছে বিহু খাবৰ কাৰণে। আচলতে মোৰো বেমাৰ, তাৰপিছত অহাৰ পিছত এতিয়া তেওঁলোকে ক'লে গানৰ অমুক তমুক বৰ ধুনীয়া এটা চিনাকি পৰ্ব চেনেল তেওঁলোকে কৰি আছে, চিনাকি পৰ্ব। তাতে ময়ো আজি অতিথি হলো, বহুতেই ভাল লাগিল অতিথি হিচাপে। আৰু গোটেই অসমবাসী ৰাইজক ক'ব বিচাৰিছো যে প্ৰজাঘৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰিব।